Hi viewers, welcome to my kitchen. আজি বনাবলৈ লৈছো সুপাৰ সালাড। ইয়াৰ বাবে প্ৰথমে মই তিয়হ এটা, গাজৰ এটা বিলাহী, দুফুটা নহৰু, এটা পিয়াজ, অলপ আদা আৰু জলকীয়া লৈছো। ইয়াৰ লগতে মই আৰু কেইটামান বস্তু এড কৰিম পিছত। প্ৰথমে সবজিখিনি মই বাকলি গুচাই লৈছো। সকলোখিনি বাকলি গুচোৱা হৈ গ'ল। তিয়হটো মই বাকলি নুগুচাওঁ, কুমলীয়া তিয়হ বাকলিৰ সৈতে বনাম। এতিয়া কুটি লওঁ চব মিহিকে। সুপাৰ সালাড বুলি মই এইকাৰণে নাম দিছোঁ কাৰণ ইয়াত বহুত কেইটা বস্তু এড কৰিম। এতিয়া চাৰিওফালে কৰোনা মহামাৰীয়ে সংসাৰ চলাইছে, গতিকে আমি ভালদৰে খাবই লাগিব নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে। সকলোৱে নিৰোগী হৈ থাকক, সুস্বাস্থ্য মেইনটেইন কৰক। তিয়হত যথেষ্ট পৰিমাণে পানী থাকে, প্ৰায় 96% পানী থাকে। ই আমাৰ স্কিনৰ কাৰণে খুব ভাল, ই হজম হোৱাত সহায় কৰে। স্কিনৰ কাৰণে খুবেই ভাল তিয়হটো। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গোটেইবিলাক মই এটা বাউলত ৰাখি গৈছোঁ। গাজৰটো মই ৰুকনিত ৰুকি ল'ম। গাজৰটো এটা ছুপাৰ ফুড হয় কাৰণ ইয়াত বহুত কিবা কিবি আছে, ভিটামিন চি, ফাইবাৰ, আৰু ই আমাৰ স্কিন গ্ল' কৰাত সহায় কৰে, চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে, ব্লাড প্ৰেছাৰ মেইনটেইন কৰে। যথেষ্ট পৰিমাণে ভিটামিন চি আছে। এইবিলাকৰ গুণাগুণ কৈ শেষ কৰিব নোৱাৰি। প্ৰকৃতিয়ে আমাক ইমানবোৰ ভাল ভাল শাক পাচলি, ফল মূল খাদ্য হিচাপে দিছে, তথাপিও আমি কেঁচু, কুমতি, সাপ, বেং একো খাবলৈ নেৰোঁ। যি পাওঁ সকলো খাই যাওঁ, নহয়নে? এয়া হ'ল ভোট জলকীয়া, পৃথিৱীৰ বিখ্যাত অসমৰ কিং চিলি। এতিয়া গোটেইখিনি কুটি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰিম এইবিলাক তিয়াই থোৱা বাদাম, কাবুলী বুট, নৰ্মেল বুট আৰু গোটা মগু। এইবিলাক মই কালিয়ে তিয়াই থৈছোঁ, আপোনালোকক দেখাবৰ বাবে ভাগ ভাগকৈ তিয়াই থৈছোঁ, নহ'লে একেটা বাতিতে গোটেইখিনি তিয়াই থলোঁ হয়। আচলতে মই ছুপাৰ সালাড সেইকাৰণে নাম দিছোঁ কাৰণ ইমানবোৰ বস্তু ইয়াত এড কৰা হৈছে। আপুনি এতিয়া এই চালাড ভাতৰ লগত খায়নে, মদৰ লগত খায়নে, ৰুটিৰ লগত খায়, আপোনাৰ কথা, বা আপুনি সুধাকৈও খাব পাৰে। চানাত যথেষ্ট পৰিমাণে প্ৰ'টিন আছে, আৰু এইবিলাক বস্তু যদি গজালি ওলোৱাই খাব পাৰে তেতিয়া বেছি ভাল। এতিয়া ইয়াতে মই জালুকৰ গুলি অলপ এড কৰিছোঁ আৰু অলপ নিমখ দিছোঁ। আৰু দিছোঁ 2 চামুচ খাটি সৰিয়হৰ তেল।
এতিয়া সকলোবোৰ বস্তু এড কৰা হৈ গ'ল এতিয়া আমি ভালদৰে গোটেইখিনি মিক্স কৰি লওঁ এয়া আপোনালোকৰ সুপাৰ সালাড ৰেডি নামটো মই নিজে দিছোঁ সুপাৰ সালাড ঘৰত সকলোৱে বনাই চাব টেষ্ট কৰি চাব খাই চাব কেনেকুৱা লাগে খুব হেলদি লগতে টেষ্টি আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিপ ৱাচিং বাই বাই